हेलो नमस्कार আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ জ্ঞানজ্যোতি ব্লগছলৈ স্বাগতম জনাইছো সো বতৰটো বহুত আজি ঠাণ্ডা সো ঠাণ্ডা হোৱাৰ কাৰণে আমি কেইটাই ভাবিলো কি এটা লোকেল কুকুৰাকে লৈ আহি জালুকেদি অলপ বনাই খাওঁ সো বহুতে কয় যে লৰা মানুহৰ ৰেচিপি বনোৱা মাংসৰ ৰেচিপি বনোৱা খাই বেয়া লাগে বুলি সো আপোনালোকক দেখাম মই আজি কেনেকৈ ৰেচিপি বনাইছো সো ইয়াতে অলপ কেইটামান শাক-পাচলি আনি থৈছো শাক-পাচলি কেইটামান দেখাই লৈছো কোনটো শাক-পাচলিৰ লগত লোকেল মুৰ্গীটো বেছি ভাল লাগে সো ইয়াতে আছে ফুলকবি জাতিলাও আৰু আলু আছে আৰু বিলাহী কেইটামান আছে সো এতিয়া ৰেডি কৰিছো এয়া আছে তেল এয়া গৰম পানী সো পিয়াজটো দিব লৈছো দেই পিয়াজটো দি লৈছো কেনেকৈ বনাইছে মোৰ লগৰজনে বনাইছে দেখাই দিছো পিয়াজটো অলপ গৰম কৰি লৈছো গৰম কৰি লৈছো পিয়াজটো অলৰেডি গৰম হ'ল লোকেল কুকুৰাৰ মাংস ইয়াতে থৈছো সাইডত থৈছো এই সকলে খাব মন আছে আহি যাব খাব পাৰিব ইয়া অলপ হালদি দি লৈছো আগতে পিয়াজৰ লগত হালদি এতিয়া আমি এটো মিক্স কৰিম মিক্স কৰি হৈ গ'ল ফাইনালি মিক্স কৰি হৈ গৈছে দেই মিক্স কৰি হৈ যোৱাৰ পিছত আমি এতিয়া মাংসটো দিম ও মাই গড লোকেল মাংস হয় তো চাব কেনেকৈ বনাইছো আমি লৰা মানুহে কেনেকৈ বনাও বিশেষকৈ ছোৱালীৰ কাৰণে কৈছো দেই ছোৱালীসকলে কুকিং কৰি থাকে লৰা মানুহে বনাব নাজানে বনোৱাবোৰ খাব বেয়া বুলি চাব ইমান ধুনীয়াকৈ বনাইছে নাইস তো গোটেইটা মিক্স কৰি ললো মিক্স কৰি দিয়া হৈ গৈছে তো এতিয়া আমি এটো অলপ সময়ৰ কাৰণে ঢাকি ৰাখিব লাগিব পুৰা মানে তো ইয়াতে কম পৰিমাণৰ মছলা অলপ দি লৈছো চাব কি মছলা দিছো মছলা দি আছো অলপকৈ ও মাই গড বহুত ভাল লাগিব আজি মছলা দি খবহি এতিয়া আমি গোটেই মছলাসমূহ মিক্স কৰি দিম মাংসৰ লগত সো ইয়াতে কেঁচা পিয়াজ কেইটামান দি লৈছো চাব কেঁচা পিয়াজ বহুত মজা লাগিব মছলা অলপ দি লৈছো দেই আদা নহৰু যত জলকীয়া যিমান লাগে আৰু দি লৈছো আৰু সো ইয়াৰ লগত আমি জালুকো দিলো আপোনালোকক দেখালো আগত জালুক দি লৈছো তাৰ লগতো কেইটামান জলকীয়া দিছো মিক্স কৰিম এতিয়া তো এটো সকলোবোৰ মিক্স কৰাৰ পিছত আমি এটো আধা ঘণ্টামান আকৌ ঢাকি ৰাখিম সো চাব কেনেকৈ বনাই আছে
চ' ইয়াতে আলু কেইটামান দি লৈছোঁ আৰু লগতে মটৰ মাহ কেইটামান দিওঁ। চ' গোটেইবোৰ মিক্স কৰি আকৌ সিজুৱাম আকৌ। চ' এইটো অলপ আধা ঘণ্টামান আকৌ ঢাকি ৰাখিব লাগিব। ঢাকি ৰাখিছোঁ। চ' ঢাকি ৰখাৰ পিছত আকৌ মাংসবোৰ অলপ হিলাই দিছোঁ। চ' চাব কিমান ধুনীয়া হৈ আছে। হিটটো আহি যাব হা। ভাল লাগিছে। কিন্তু আলুটো সিজিলে নাই সিজিলে চাগে। কোনটো আলু সিজিলে সেইটো মজা। চ' ধনিয়াসমূহ দি লৈছোঁ লগতে। চ' হাতেদি ছিঙি দিছোঁ কাৰণ হাতেদি ছিঙি দিয়া হেৰিটো টেষ্টিটো বেলেগ ধনিয়াৰ। চ' গাইজ চাব আমি বাঢ়ি লৈছোঁ এতিয়া ভাত খাম। ইয়াৰ পৰা সম্পূৰ্ণ খালী কৰি লৈছোঁ।